নমস্কাৰ সকলোকে পোনপ্ৰথমেতো আপোনালোক সকলোকে কেৰিয়াৰ গাইডেন্সৰ অসমীয়া ইউটিউব চেনেলটোলৈ মই স্বাগতম জনাইছো। সো আজি আপোনালোকৰ মই এই ভিডিঅ'ত ক'ব ওলাইছো যে ইণ্ডিয়াৰ পেনশ্যন স্কিমবোৰৰ বিষয়ে। সো আমি সকলোৱে জানো যে ইণ্ডিয়াত বৰ্তমান তিনি প্ৰকাৰৰ স্কিম আছে পেনশ্যন স্কিম, যেটো OPS, NPS বা UPS বুলি জনা যায়। এতিয়া কথাটো হৈছে কি যে UPS টো 1 এপ্ৰিল 2025 চনৰ পৰা লাগু কৰিবলৈ গৈ আছে। অৰ্থাৎ মানে আপোনালোক তেতিয়া চুজ কৰিবলৈ আহিব যে NPS টো আপোনালোক NPS ত থাকিব নে আপোনালোকে OPS চুজ কৰিব, সেই চুজ কৰিবলৈ চৰকাৰে দিব। আৰু এতিয়া কথাটো হৈছে কি যে এই UPS টোৰ ওপৰত আপোনালোকক যেহেতু এটা নতুন টপিক হ'ব, আপোনালোকে যেহেতু এটা গোটেই লাইফ টাইমৰ কাৰণে চুজ কৰিব অপচন আহিব। কাৰণ আপোনালোকে যদি এবাৰ NPS ৰ পৰা UPS সিলেক্ট কৰি তেনেহলে আপোনালোকে কেতিয়াও NPS লৈ ঘূৰি আহিব নোৱাৰে, বা আপোনালোকে যদি OPS ত সিলেক্ট কৰে তেনেহলে আপোনালোকে কেতিয়াও NPS লৈ ঘূৰি আহিব নোৱাৰে। সো সেইবাবে মই আপোনালোকৰ বাবে মই এটা বেলেগকে UPS ৰ ক্ষেত্ৰত বেলেগকে ভিডিঅ' বনাম। কিন্তু এতিয়া বৰ্তমান যেটো NPS যেটো মানে পেনশ্যন স্কিম চলি আছে NPS, সেইটোৰ বিষয়ে আপোনালোকক মই ক'ব ওলাম যে আপোনালোকে ইয়াত NPS ত থাকিলে আপোনালোকে কিমান টকা লামচাম পাব ৰিটায়াৰমেন্টৰ সময়ত, বা কিমান টকাৰ পেনশ্যন পাব। সো এই গোটেইখিনি মই ক্যালকুলেশনৰ জৰিয়তে আপোনালোকক বুজাম। আৰু লগতে কি হৈছে যে গোটেইকেইটা দৰমহা বা গোটেইকেইটাৰ পেনশ্যন আপোনালোকক মই তুলনা কৰি দেখাম যে OPS ত কিমান হ'ব, UPS ত কিমান হ'ব, বা NPS ত কিমান হ'ব। ঠিক আছে। সো এতিয়া মেইন কথাটো আহিছো যে NPS অৰ্থাৎ যেটো নতুন পেনশ্যন স্কিম আছে আমাৰ বাবে, হয়, সেই NPS টোৰ কি হয়, এটা মাৰ্কেট লিংক হয়। ঠিক আছে। সো মাৰ্কেটটোৰ ওপৰত ডিপেন্ড কৰে যে মাৰ্কেটত যদি আপোনালোকে ভালকে ৰিটাৰ্ণ আহি থাকে, মাৰ্কেটটো যদি বহুত ওপৰলৈ গুচি যায়, ভালকে ৰিটাৰ্ণ আহি থাকে, তেনে ক্ষেত্ৰত আপোনালোকে কি হ'ব, আপোনালোকে নিশ্চিতভাৱে বহুত বেছি টকা পাব। আৰু যদি মাৰ্কেটটো ডাউনত যায় তেনেহলে আপোনালোকে খুব বেছি কম টকা পাব। ঠিক আছে। সো এতিয়া আমি মানুহে কিছুমান ভয় খায় যে NPS টোৰ ক্ষেত্ৰত বা এনেকুৱা ধৰণৰ যে আপোনালোকে পইচা জমা ৰাখিছে আপোনালোকে পইচা নাপাব নেকি। ঠিক আছে। বা আপোনালোকে 10-15 বছৰ সাৰ্ভিস আছে, আপোনালোকে NPS লোৱাটো উচিত বা অনুচিত বা সকলোখিনি আপোনালোকে মনত এটা কুৱেশ্যন আহে। কিন্তু আপোনালোকক মই নিশ্চিত দিছো যে আপোনালোকে যদি এই ভিডিঅ' চাই তেনেহলে আপোনালোকে কমপ্লিট নিশ্চিত হৈ যাব যে আপোনালোকে NPS টোত থাকিলে আপোনালোকৰ কি লাভ হ'ব বা কি লাভ নহ'ব। ঠিক আছে। আৰু এই ভিডিঅ'টোত মই এটা ক্যালকুলেটৰ মই ব্যৱহাৰ কৰিছো, মানে এক্সেলত মই নিজে বনাইছো। হেতু মই মানে এনেকুৱা ধৰণৰ এটা কি কৰিছো, আৰু এই ক্যালকুলেটৰ এনেকৈ বনাইছো যে 30 বছৰৰ সাৰ্ভিস পিৰিয়ডত, অৰ্থাৎ যদিহে আপোনাৰ 30 বছৰ সাৰ্ভিস পিৰিয়ড আছে তেনে ক্ষেত্ৰত আপোনালোকে কেনে ধৰণৰ বেনিফিট লাভ কৰিব। ঠিক আছে। আৰু আপোনালোকে এটো চাই আপোনালোকে অনুমান কৰিব পাৰিব 10-15 বছৰতে কি হয়। কিন্তু আপোনালোকে বিশেষকৈ যেহেতু NPS ৰ এটা ফুল টাৰ্ম, মই বহুত বেছি 35-40 হ'ব পাৰে কেতিয়াবা, কিন্তু মই 30 বছৰ এটা ধৰি পেলাই আপোনালোকক মই কৈছো যে আপোনালোকে কেনে ধৰণৰ লামচাম পাব বা কেনে ধৰণৰ আপোনালোকে পেনশ্যন পাব। ঠিক আছে। আৰু এটা কথা, যেহেতু এই 30 বছৰ ধৰিছো, 30 বছৰ পিছত আমি ইমান ক'ব নোৱাৰো যে 30 বছৰ পিছত মাৰ্কেটটো কিমান যাব। ঠিক আছে। আমি আৰু লং টাৰ্ম কাৰণে এটা আছে আমি আইডিয়া কৰিব পাৰিছো যে মাৰ্কেটটো বহুত বেছি ওপৰলৈ যোৱাৰ চান্স আছে। ঠিক আছে। সো সেই কাৰণে মই এটা কমকে পাৰ্সেন্টেজ, মানে জাস্ট এটা ৰেট অফ ইন্টাৰেষ্ট হয়, এটা কম পাৰ্সেন্টেজ মই ধৰিহে মই এই ভিডিঅ'টো বনাইছো। হয়তো এটুকৈ বাঢ়িবও পাৰে পাৰ্সেন্টেজ বা কমিবও পাৰে, এটো মই ক'বলৈ নাযাওঁ যে নিশ্চিতভাৱে যে ইমানেই হ'ব। কিন্তু জাস্ট এটা সৰুকে পাৰ্সেন্টেজ এটা ধৰি পেলাইহে মই অংকখিনি কৰিছো, যাতে মই আপোনালোকক বুজাবলৈ সুবিধা হয়। সো তাত যাতে কোনো ধৰণৰ বেয়া নাপায়, কোনো ধৰণৰ, বা আপোনালোকে যদি কিবা কাৰণ অসুবিধা থাকে আপোনালোকে মোক কমেন্ট কৰি জনাই দিব, মই ভালকে মই ৰিড কৰিম। তো এতিয়া আহক আপোনালোকে মোৰ এই এক্সেল, মই এখন এক্সেল চিটৰ কথা কৈছিলো যে NPS কৰ্পোৰেচন পেনশ্যন ক্যালকুলেশন বেসড অন এজাম্পশন বুলি। এজাম্পশন মই এটো কাৰণে ধৰিছো কিয়নো মই ইয়াত প্ৰায় এজাম্পশনেই কৰি লৈছো, গোটেইখিনি মই ধৰিয়ে লৈছো না। 10% ধৰিছো, 12% ধৰিছো, 15% ধৰিছো। অৰ্থাৎ ইমানখিনি যদি আপোনালোকৰ ইমান পাৰ্সেন্টেজ ৰেট অফ ইন্টাৰেষ্ট যদি আপোনাৰ ৰিটাৰ্ণ হয়, তেনে ক্ষেত্ৰত আপোনালোকৰ কিমান ধৰণৰ ক্যালকুলেশন, মানে কিমান ধৰণৰ ৰিটাৰ্ণ হ'ব পাৰিছে সেইখিনিহে মই আপোনালোকক দেখাইছো, বা কিমান ধৰণৰ পেনশ্যনৰ পৰা গোটেইখিনি এইটা পাৰ্সেন্টেজৰ ওপৰতে বেছ কৰিছো। সো মাৰ্কেটৰ ওপৰত ডিপেন্ড কৰিব এইটো বাঢ়িব নে কমিব। সো ঠিক আছে। আৰু এটা কথা মন কৰিব যে মই ইয়াত কিন্তু কোনো ধৰণৰ মই এক্সট্ৰা ইনক্ৰিমেন্ট ধৰা নাই। অৰ্থাৎ মানে এক্সট্ৰা ইনক্ৰিমেন্ট এইটো ধৰিছো যে যেহেতু আমি ফিক্সকে জানো যে 1 বছৰত 3% ইনক্ৰিমেন্ট হয়, অৰ্থাৎ মানে যে 3%হে মই প্ৰতি 30 বছৰলৈকে মই এড কৰি পেলাই দেখাইছো। ঠিক আছে। আৰু গেট পেত কোনো ধৰণৰ ইনক্ৰিমেন্ট দেখুৱা নাই, কাৰণ আমি গেট পেটো ক'ব নোৱাৰো কিমান বাঢ়িব পাৰে ভৱিষ্যতে, হয় নে। আৰু DA টো 53%, সো DA টো ক'ব নোৱাৰো, ফিক্স ধৰি লৈছো। আজিৰ DA টো ধৰি লৈছো 53% হ'ব পাৰে বুলি। ঠিক আছে। তেনে ক্ষেত্ৰত মই এখিনি কৰিছো যে ক্যালকুলেশনটো, যে আপোনালোকে এইটো ক্যালকুলেশনত কি হয় জানে নে, আপোনালোকে পে আৰু গেট পে যদি ভৰাই দিয়ে 30 বছৰ পিছত আপোনালোকৰ স্যালাৰি মানে পেনশ্যন আপোনালোকৰ কিমান হ'ব পাৰে, সেই সকলোখিনি পেনশ্যন আপোনালোকৰ ইয়াতে অটোমেটিকলি গোটেইখিনি ওলাই যাব। ঠিক আছে। OPS ৰ ক্ষেত্ৰত বা NPS ৰ ক্ষেত্ৰতো। ঠিক আছে। সো এতিয়া চাওক এটো কেনেকৈ বনাইছো, যে আপোনালোকে যদি পে 14000 হয়, গেট পে 8700, বেছিক আপোনাৰ ইমান হ'ব, আৰু DA ইমান হ'ব, আৰু NPS ৰ সেলফ কন্ট্ৰিবিউশন অৰ্থাৎ আপোনালোকে বেছিক প্লাস DA 10% ইমান হ'ব।
আৰু বেচিক প্লাছ ডিএৰ আপোনালোকৰ 14% ইমান হ'ব এইটো যিটো গভ কণ্ট্ৰিবিউশ্যন টোটেল কণ্ট্ৰিবিউশ্যন কিমান হ'ব ইমান হ'ব হয় না আৰু ইয়াৰলি কিমান হ'ব আপোনালোকে ইমান হৈ যাব ঠিকে আছে আৰু 30 বছৰ আৰু এই যে 1,20,000 হ'ল এই 1,20,000 কি হ'ব 30 বছৰৰ কাৰণে কম্পাউণ্ডিং হৈ থাকিব এটা ৰেট অফ ইণ্টাৰেষ্টত সো যদিহে 10% হয় ৰেট অফ ইণ্টাৰেষ্ট এভাৰেজটো তেনে ক্ষেত্ৰত কিমান হ'ব আপোনালোকৰ টকাটো হ'ব কিমান 19,84,137 আৰু যদি 12% হয় হেতুকে তেনে হেতু কিমান হ'ব 35,95,683 আৰু যদি 15% হয় তেনে ক্ষেত্ৰত আপোনালোকৰ কিমান হ'ব 87,55,850 অৰ্থাৎ এই দেখিছেনে 1 লাখ তো আপোনালোকৰ কিমান হ'ব পাৰে 19,35,87,000 সো আপোনালোকে ক'ব নোৱাৰে যে কিমান বাঢ়িব পাৰে একচুয়ালি যেহেতু মই এটো জাস্ট এটা এজাম্পশন কৰি ধৰি লৈছো হয় নাই সো দিয়ে দেখিছে আপোনালোকে এনেকৈ 14,420 হ'ল মানে 3% ইনক্ৰিমেন্ট লাগিলে ইয়াত হয় নাই সো এনেকৈ ধৰণৰ যি আহিব আপোনালোকে সেকেন্ড ইয়াৰ দেখিলে যে 29 ইয়াৰ্স কাৰণ এইটো ফাৰ্স্ট ইয়াৰটো গুছি গ'ল বছৰ পিছত যেটো থাকিব হেতুটো 29 ইয়াৰ্সৰ কম্পাউণ্ডিং হ'ব সো এনেকৈ থাকিব সো এতিয়া এই গুটেইখিনি যে যোগ কৰি দিব আপোনালোকে 30টা বছৰ কমপ্লিটলি তেনে ক্ষেত্ৰত আপোনালোকে গম পাব যে আপোনালোকে 10% তেনে ক্ষেত্ৰত গম পাব যে আপোনালোকে টোটেল কৰপাছ আপোনালোকে কিমান জেনেৰেট হ'ব সো আপোনালোকে টোটেল কৰপাছটো চাই লওক যদিহে আপোনালোকৰ ইমানখিনি টকা 14,000 হয় আৰু 8,700 হয় তেনে ক্ষেত্ৰত আপোনালোকে টোটেল কৰপাছটো চাই লওক এতিয়া টোটেল কৰপাছ দেখিলে কিমান হ'ব আপোনালোকৰ যদি 10% হয় তেনে ক্ষেত্ৰত আপোনালোকৰ কিমান থাকিব 2,57,49,506 12% হলে 3,90,22,695 আৰু যদি কিবা কাৰণত 15% হয় তেনে ক্ষেত্ৰত কিমান 7,55,78,169 আৰু মই যেহেতু পুনৰবাৰ কৈ দিছো আগতেও কৈছো যে যেহেতু মই পে কমিশন বা কোনো ধৰণৰ ইনক্ৰিমেন্ট মই ধৰা নাই তো সেইটো কাৰণে আপোনালোকে কি হ'ব যে এটো এমাউন্ট obviously বেছি হৈ যাব আৰু যেহেতু আপোনালোকে পাৰ্সেন্টেজটো এজাম্পশন সো সেই পাৰ্সেন্টেজটো যেহেতু বাঢ়িবও পাৰে বা কমিবও পাৰে সো তেনে ক্ষেত্ৰত চাবলৈ গলে বাঢ়িব কমিব এটো অকমান হ'ব পাৰে কিবা এটা কিন্তু এটো যেহেতু যেটো এমাউন্ট দেখিছে এটো যেহেতু মই কমিশন বিলাক ধৰা নাই পে কমিশন বিলাক ধৰা নাই ইনক্ৰিমেন্ট ধৰা নাই সো এটো obviously বাঢ়ি যাবই কম পাইছেনে সো এটো এটা মিনিমাম এটা এটো আপোনালোকক দেখাইছো হে ঠিক আছে আৰু যদিহে এটো মিনিমাম যদি আপোনালোকৰ যদি এটো হেৰি হয় আপোনালোকৰ কৰপাছ জেনেৰেট হয় তেনে ক্ষেত্ৰত কিমান পাব জানে নাই আপোনালোকে সো এটো চাই লওক আপোনালোকে তাৰ কাৰণে তললৈ অকমান আহিছো সো ইয়াত দেখিছেনে আপোনালোকে কিমান হ'ব যদিহে 10% হয় টোটেল কৰপাছ আপোনালোকৰ কিমান হ'ব 60% আপোনালোকৰ কৰপাছ আপোনালোকে উইথড্ৰল কৰিব পাৰিব আপোনালোকে কিমান 1,54,49,704 হয় না 10% ইমান খিনি উইথড্ৰল কৰিব 40% হলে কিমান কৰিব আপোনালোকে উইথড্ৰল 61,79,881 এটো সৰি এটো উইথড্ৰল নহয় একচুয়ালি এটো কি হ'ব এটো জমা হ'ব ফান্ড মেনেজাৰক দিব আপুনি আৰু এই ফান্ড মেনেজাৰ আপোনালোকক কিমান কে দিব যদিহে 10% ৰেটটো হয় তেনে ক্ষেত্ৰত আপোনাৰ পেনশন কিমান হ'ব 25,750 সো গম পাইছেনে আৰু 20 বছৰলৈকে আপোনালোকক দি থাকিব আৰু এটো চাওক যদি 12% হয় তেনে ক্ষেত্ৰত আপোনালোকৰ 39,023 হ'ব হয় না 15% হলৈকে আপোনালোকৰ কিমান পেনশন হ'ব পাৰে 75,578 ঠিক আছে আৰু এটা কথা মন কৰিব এতিয়া এইটো ক্যালকুলেশনতে আপোনালোকৰ OPS টো চালে কিমান OPS টো আমি জানো কি যে আপোনালোকৰ লাষ্ট স্যালাৰি ডনৰ আপোনালোকৰ কিমান হয় বেসিকৰ 50% হৈ যায় ঠিক আছে সো তাতে ডিএ এড হয় কিবা হয় চাই লওক আপোনালোকে এটো সো লাষ্ট স্যালাৰি ইমান হৈছে বেসিক কিমান হ'ব পাৰে 53,494 বাঢ়িব কিন্তু এটো জাস্ট এটা সৰুকে মিনিমামটো ধৰিছো ইয়াত সো তাৰ বেসিক হাফ অফ বেসিক কিমান হ'ব ইমান হ'ব ডিএ ইমান হ'ব একচুয়ালি ক্লিকছে এটো নহলো বেলেগ কিবা অলপ থাকে যেটো মই দেখুৱা নাই জাস্ট আপোনালোকে যেটো হয় ধৰব পাৰে মানে জাস্ট এটা হেতুকে মই অনুমান কৰি অকমান নিয়াৰ বাই এটো এপ্ৰক্সিমেট এনেকুৱা হ'বগৈ চাব বেসিকৰ 50% ডিএ আপোনালোকে ইমান এড হ'ল পেনশন কিমান হ'ব আপোনালোকৰ 40,923 আৰু এটো কি অলমোস্ট ফিক্স বুলি ক'ব পাৰি কম পাইছানে কিয়নো এটো এটা মাৰ্কেট লিংক নহয় এটো আমি জাস্ট এটা ক্যালকুলেশন কো উলিয়াব পাৰো সহজে মানে তথাপি এটো এপ্ৰক্সিমেট দেই আৰু এটো কি হ'ল যে 12% যদি ৰিটাৰ্ণ হয় তেনে ক্ষেত্ৰত আপোনালোকৰ অলমোস্ট পেনশনটো আপোনালোকৰ ইকুৱেল হৈ যায় ঠিক আছে হয় আৰু যদি 15% হৈ যায় তেনে ক্ষেত্ৰত 75,578 হৈ যাব পাৰে আৰু এটা কথা মন কৰিব এট মই ইউপিএছ দেখিছো কিন্তু ইউপিএছত এক্সেক্টলি ওপিএছৰ নিচিনা হয় বুলি কৈছে যদিও অলপমান এট পাৰ্থক্য আছে সো এই পাৰ্থক্যখিনি মই আপোনালোকক বেলেগ এটা ভিডিঅত বুজাব লাগিব সো আপোনালোকে এটো ইউপিএছৰ পেনশন বুলি নধৰিব এটো হ'বও পাৰে নহবও পাৰে ইউপিএছৰ ক্ষেত্ৰত সো আপোনালোকে এইটো কমপ্লিটলি ইউপিএছৰ পেনশন বুলি নধৰিব এটো মই আপোনালোকক বেলেগ পৰৱৰ্তী ভিডিঅত আপোনালোকক মই এটো ইউপিএছৰ বিষয়ে বিতংকে গুটেইখিনি বুজাই দিম সো ঠিক আছে আৰু এটা কথা মন কৰিব যদিহে এটো কেনেকৈ যদি আৰু এটো যদি এক্সেল শীটটো আপোনালোকে যদি বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকক মই টেলিগ্ৰাম চেনেলত জয়েন কৰিব পাৰে মোক মেইল কৰিব পাৰে নাইবা আপোনালোকে মোক কমেন্ট কৰি জনাব মই কিবা এটা কৰি আপোনালোকক দিবলৈ চেষ্টা কৰিম এটো পিডিএফ টো আৰু এতিয়া আপোনালোকে চাওক এই 14,000 যেটো দেখিলে আপোনালোকে এটো
যদিহে আপোনালোকৰ কেনেকৈ কাম কৰিব চাওক যদিহে আপোনালোকৰ পে স্কেল বেলেগ হয় ছাপ'জ আপোনাৰ পে স্কেল কিবা এটা থাকিলে আপোনালোকে মাৰি দিলে যে 20,000 টকা পে স্কেল থাকিলে হয় নাই আপোনালোকে বোলে গেট পেটো থাকিলে কিমান বোলে আপোনাৰ 10,000 টকা গেট পে থাকিলে চ' তেনে ক্ষেত্ৰত আপোনালোকে চাওক গোটেইখিনি বস্তু এনেকৈ অট'মেটিকলি লৈ ল'ব গম পাইছেনে চ' আপোনালোকে গোটেইখিনি একেবাৰে পেঞ্চনলৈকে গোটেইখিনি কেলকুলেশ্যন কৰি চাই ল'ব পাৰিব ঠিক আছে দেখিছেনে গোটেইখিনি পেঞ্চনলৈকে কেলকুলেট কৰি ল'ব পাৰিব আপুনি চ' এইটোৱে PDF-টো আছিলে সো আপোনালোকে এই সিলেক্টটো দেখিলে যে আপোনালোকে কেনে ধৰণৰ আপোনালোকে পেনশন হ'ব পাৰে বা কিমান টকা আপোনালোকে ৰিটায়াৰমেন্টৰ ফলত পাব পাৰে যে সকলোখিনি আপোনালোকক মই দেখালো ঠিকে আছে আৰু মানে OPS-ৰ আপোনালোকক দেখাই দিলো যে আপোনালোকে কেনেকৈ আপোনালোকে ইকুৱেল হৈ গৈছিলে যে আপোনালোকে NPS-ৰ পেনশন বা আপোনালোকে OPS-ৰ পেনশন কেনেকৈ আপোনালোক অলমোষ্ট সেম হৈ যায় আৰু কি হয় NPS-ৰ ভেৰাইটিজ থাকে আপোনালোকে গম নাপায় মাৰ্কেটৰ ওপৰত গম পাব যে আপোনালোকে কিমান পেনশন হ'ব তো ঠিকে আছে আৰু ইয়াৰ উপৰি আপোনালোকক কি থাকিলে যে এটা কথা মন কৰিব যে OPS বা UPS বা আপোনালোকে NPS-ৰ ক্ষেত্ৰত এটা বস্তু কিন্তু NPS-ত আছে সেইটো হৈছে কি NPS-ৰ যেটো আপোনালোকৰ হেৰি হয় মানে পেনশন হয় পেনশনটো পাই কি পাইছে ফিক্স বিল পাইছে ঠিক আছে মই যিমানখিনি মই চালো আৰু ৰিচাৰ্চ কৰিলো তাৰ পিছত মই NPS-ৰ পেনশনটো কি বুলি গম পালো যে ফিক্স বুলি গম পাইছো আৰু কিন্তু OPS বা UPS-ৰ ক্ষেত্ৰত আপোনালোকে এটা কথা মন কৰিব যে ইয়াৰ কিন্তু এটা ভেৰাইটি আছে আপোনালোকে যিমান মানে টাইম হ'ব টাইমৰ লগে লগে আপোনালোকে ইনক্ৰিমেন্ট হ'ব আপোনাৰ ইনক্ৰিমেন্ট দিয়ে লগে লগে দিয়ে বাঢ়িব কিন্তু ইয়াত কিন্তু NPS-ৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ কোনো ধৰণৰ DSA নাথাকে আপোনালোকৰ কেৱল ফাণ্ড মেনেজাৰ যিটো আপোনালোক পেনশন দিছে সেই পেনশনটোৱে থাকি যায় অৰ্থাৎ কি টাইমৰ লগে লগে এনে ধৰণৰ ইনক্ৰিমেন্টটো নহয় গম পাইছেনে সো সেইটো কাৰণে সেইটো দিশবা চাবলৈ গলে কিন্তু আপোনালোকে OPS বা UPS-টো বেটাৰ হৈ যায় গম পাইছে আৰু UPS-টোৰ বিষয়ে বেলেগকে ভিডিঅ' হ'ম সো ক'ব নাযাওঁ কিন্তু যদিহে আপুনি টোটাল পাৰপাছৰ ক্ষেত্ৰত চাবলৈ যায় টোটাল আপোনাৰ ৰিটায়াৰমেন্ট সময়ত যিমান এমাউন্ট পাব সেইটো কিন্তু অবিয়াসলি আপোনালোকে OPS-ত হওক বা UPS-ত হওক কিন্তু তাতকৈ বহু গুণেই বেছি কিন্তু আপোনালোকে পাৰপাছ হিচাপে কিমান পাব আপোনালোকে NPS-ত কিন্তু আপোনালোকে ৰিটায়াৰমেন্টৰ সময়ত পইচাটো পাব যদিহে আপোনালোকৰ 30 years of service হয় ঠিক আছে আৰু পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকৰ বাবে UPS-ৰ ভিডিঅ' মই আপোনালোকৰ ভিডিঅ' লৈ আহিম তাতো কেলকুলেশ্যন কৰি দেখাম আৰু UPS-টো কেনেকৈ ধৰণৰ বহু কিছু টাৰ্ম এণ্ড কণ্ডিশ্যন আছে বহু কিছু ক্ষেত্ৰত পাবও পাৰে পেনশন নাপাবও পাৰে কেনে ধৰণে পাব কেনে ধৰণে প্ৰতিখিনি সমস্ত সামৰি পেলাই আপোনালোকৰ বাবে ভিডিঅ'টা লৈ আহিম কিন্তু তাৰ আগতে আপোনালোকক মই এটা কথা অনুৰোধ কৰোঁ যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাই দিব আৰু কিবা প্ৰশ্ন থাকিলে মোক আপোনালোকে কমেন্ট বক্সত জনাই দিব তাৰ মই ৰিপ্লাই কৰিবলৈ নিশ্চয় চেষ্টা কৰিম ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাৰ দিনবোৰ শুভ ধন্যবাদ